ডিচেম্বৰ মাহৰ নিশা বাহিৰত ঘন কুঁৱলী 17 নম্বৰ চিটত বহি যাত্ৰা কৰিছোঁ মই ডিব্ৰুগড়লৈ বুলি অভিমানী হাসনাহানাজোপা বিচাৰি যাত্ৰীসকললৈ মই এবাৰ চালোঁ শেষৰ চিটত বহা বিহাৰী সম্প্ৰদায়ৰ ব্যক্তি দুজনৰ বাহিৰে সকলোৱে গভীৰ টোপনিত বাছখনৰ চিটবোৰ বগা নীলা LED লাইটৰ পোহৰত মুহূৰ্তমানৰ বাবে বাছখন বৰফৰ ঘৰ এটাৰ দৰে লাগিল যাত্ৰীসকল যেন সেই বৰফৰ দেশৰ বাসিন্দা মুখখনৰ বাহিৰে দেহৰ সমস্ত অংশই ঢকা জুলাই মাহেই হওক বা ডিচেম্বৰ মাহেই হওক কৰবালে যাত্ৰা কৰাৰ সময়ত বাছৰ খিৰিকীখন খুলি ৰখাটো মোৰ অভ্যাস কাষৰ ব্যক্তিজন হাৰে নথকা দেখি মই লাহেকৈ গ্লাছখন অকণমান খুলি দিলোঁ সেমেকা বতাহ এজাক হুৰ মুৰাই সোমাই আহিল আজি মোৰ ঠাণ্ডা লগা নাই হাসনাহানাৰ xubaশে উমাল বুকু 6:07 বাছখন গৈ চৌকিডিং চাৰিআলিত ৰ'ল মানকটা ৰোডৰ কাষতে কাগজ প্লাষ্টিক আদি জ্বলাই জুই পুৱাই থকা অটোৱালাজন দৌৰি আহিল সেই ঠাইৰ পৰা লীলা গগৈ পথলৈ বেছি দূৰ নহয় মই ৰিক্সা এখনি ল'লোঁ কুঁৱলীয়ে জাগল পতা পুৱা প্ৰকৃতিয়ে যেন কুঁৱলীৰ এখন চাদৰহে আজি পেলাই থৈছে ডিব্ৰুগড়ত কুঁৱলীৰ আচল ফালি আগবাঢ়িছোঁ মই হাসনাহানাৰ xubaশ বিচাৰি মোক লগ পালে বাৰু তেওঁ মনৰ ভাৱটো কেনেকুৱা হ'ব গালৰ এটা অংশ সোমাই যোৱাকৈ তেওঁ হাঁহিব নে অভিমানত মোক ফুলাব অৱশ্যে অভিমান কৰিলেও মই বেয়া নাপাওঁ কাৰণ আপোনজনৰ অভিমান ভঙাটো এক সুকীয়া মাদকতা আছে তেওঁৰ অভিমান ভাঙিবলৈকে মই জখলা বন্ধাত বিচাৰি বিচাৰি তেওঁ ভাল পোৱা ব্ৰেণ্ডৰ ভুজিয়া আনিছোঁ তেওঁ ভাল পোৱা চকলেট আনিছোঁ ড্ৰাই ফ্ৰুটছ আনিছোঁ ডিব্ৰুগড়লৈ ইয়াৰ পূৰ্বেও মই এবাৰ আহিছোঁ ভিতৰলৈ নগ'লেও মই তেওঁৰ ভাড়া ঘৰটো চিনি পাওঁ গেটখন ঠেলি এইবাৰ মই সোমাই গ'লোঁ তেওঁ ৰুমৰ দুৱাৰ মুখত ৰৈ এইবাৰ মই জেকেটৰ চিনডাল লাহেকৈ তললৈ নমাই অকণমান ঢিলা কৰি দিলোঁ যাতে টি-চাৰ্টত লিখি থোৱা কথাখিনি তেওঁ দুৱাৰখন খুলিয়েই দেখে কালি ৰাতিয়ে মই অমৰৰ ৰুমলৈ গৈ তাত ধুনীয়া ধুনীয়াকৈ 3টা আখৰ লিখি আনিছোঁ ভুল নবুজিবা হাসনাহানা মনত বহুত আশা বহুত সাহস লৈ এবাৰ কলিং বেলটো টিপিলোঁ নাই দুৱাৰ খোলা নাই মুহূৰ্তমান ৰৈ মই আকৌ টিপিলোঁ নাই এইবাৰো সঁহাৰি নাই ৰাতিপুৱা দেৰিলৈকে শোৱাটো তেওঁৰ অভ্যাস আকৌ এবাৰ টিপিব লওঁতেই হঠাতে দুৱাৰখন খোল খালে আৰু 60 ঊৰ্ধৰ মহিলা এগৰাকীয়ে মূৰটো উলিয়াই ক'লে কাক বিচাৰিছে মই থতমত খাই গ'লোঁ কাব্যশ্ৰী শইকীয়া ইয়াত কোনো কাব্যশ্ৰী নাই কিন্তু আগতে আছিল এতিয়া নাই এতিয়া ক'ত গ'ল নাজানো ধমহকৈ দুৱাৰখন জপাই তেওঁ ভিতৰ সোমাল চৌকিডিং খেলপথাৰৰ কাষৰ ফুটপাথটোত মই 2 ঘণ্টামান বহিলোঁ প্ৰায় 37 বাৰমান মই তেওঁলৈ ফোন কৰিলোঁ আৰু প্ৰতিবাৰে সেই একেটাই টেলিফোনিক উত্তৰ আপুনি যোগাযোগ কৰিব বিচৰা ব্যক্তিগৰাকী বৰ্তমান সংযোগ সীমাৰ বাহিৰত এতিয়া তেওঁক লগ পোৱাৰ এটাই মাত্ৰ পথ আছে আৰু সেয়া হৈছে তেওঁৰ চাকৰি কৰা বিদ্যালয়খনলৈ যাব লাগিব সময়টো চালোঁ 10 বাজিবলৈ তেতিয়া আৰু 10 মিনিটমান বাকী আছিল মই অলপো পলম নকৰি অটো এখনত উঠি দিলোঁ কিন্তু বিদ্যালয়লৈ গৈ মই যিটো কথা শুনিলোঁ সেয়া শুনি কিছু মুহূৰ্তৰ বাবে জঠৰ হৈ পৰিলোঁ প্ৰায় 2 মাহৰ আগতেই তেওঁ চাকৰিৰ পৰা ৰিজাইন দিছে এতিয়া তেওঁ সহকৰ্মীসকলেও নাজানে তেওঁ ক'ত আছে তেওঁৰ এগৰাকী বান্ধৱীৰ নাম্বাৰ মোৰ ওচৰত আছিল আৰু মই তেওঁলৈ ফোন কৰিলোঁ কিন্তু তেওঁ ৰিচিভ নকৰিলে মই আচৰিত হৈ গ'লোঁ যিটো সময়ত এটা চৰকাৰী চাকৰিৰ বাবে সকলোৱে হাবাথুৰি খাই থাকে সেই সময়ত তেওঁ এটা চৰকাৰী চাকৰি এৰি দিছে এটা বিষণ্ণ মন লৈ মই উভতি আহিলোঁ ৰাতিপুৱা প্ৰথমে তেওঁলৈ আৰু তাৰ পাছত তেওঁৰ বান্ধৱীগৰাকীলৈ ফোন কৰাটো মোৰ নিত্য নৈমিত্তিক ঘটনা এদিন হঠাতে তেওঁ বান্ধৱীগৰাকীয়ে ফোনটো ৰিচিভ কৰিলে আৰু ৰিচিভ কৰি ক'লে তেওঁক পাহৰি যোৱা মোক কিয় তেওঁক পাহৰি যাবলৈ ক'লে তাৰমানে তেওঁ বিয়া হৈ গ'ল নেকি এটা সৰু কথাৰ বাবে তেওঁ সম্পৰ্কটো এনেকৈ শেষ কৰি দিলে সম্পৰ্কটোতো তেওঁ ভালকৈও শেষ কৰিব পাৰিলেহেঁতেন মই সকলো সহ্য কৰিব পাৰোঁ কিন্তু কোনোবাই কৰা ইগনৰেঞ্চ মই কেতিয়াও সহ্য কৰিব নোৱাৰোঁ এটা কুকুৰক ক্ষমা নোখোজাৰ বাবেই তেওঁ এটা সম্পৰ্ক শেষ কৰি দিলে তাৰমানে মোৰ মূল্য এটা কুকুৰতকৈ কম নাই মোক এই কথাবোৰৰ উত্তৰ লাগিব এনেকুৱা নহয় যে তেওঁৰ অবিহনে মই জীৱনটো কটাব নোৱাৰিম
তেওঁ নাথাকিলেও মই জীৱনটো ভালদৰে পাৰ কৰিব পাৰিম, কিন্তু মোক এই প্ৰশ্নটোৰ উত্তৰ লাগিব। তেওঁৰ ঘৰ লখিমপুৰৰ পানীগাঁৱত। মাক দেউতাক সৰুতে ঢুকোৱাৰ বাবে তেওঁ ডাঙৰ হৈছিল তেজপুৰৰ মোমায়েকৰ ঘৰত। এইবাৰ মই যাত্ৰা কৰিলোঁ তেজপুৰ আৰু লখিমপুৰলৈ। তেজপুৰৰ প্ৰতিটো ৱাৰ্ড, পানীগাঁৱৰ প্ৰতিটো চুবুৰীত বিচাৰিলোঁ, কোনেও তেওঁৰ সন্ধান দিব নোৱাৰিলে। 6টা মাহ মই কেৱল তেওঁৰ অপেক্ষাতে কটালোঁ। ৰাস্তাৰে গৈ থাকোঁতে কেতিয়াবা যদি পাথৰ এটা পৰি থকা দেখোঁ, তেনেহ'লে ভাবোঁ এই পাথৰটো যদি ভৰিৰে ঠেলি সেই পোষ্টটোত লগাব পাৰোঁ, তেনেহ'লে তেওঁক লগ পাম। পাথৰটো গৈ পোষ্টটোত লাগে, কিন্তু তেওঁক লগ পোৱাৰ সৌভাগ্যকণহে নঘটে। ৰাতি শুই থাকোঁতে কেতিয়াবা ভাবোঁ, মই যদি এতিয়া উঠি ভগৱানৰ নাম লওঁ, তেনেহ'লে কাইলৈ তেওঁক লগ পাম। ৰাতি 2 বজাত উঠি ৰুদ্ৰাক্ষৰ মালা লিখি লিখি 108 বাৰ ভগৱানৰ নাম লওঁ। গুণগুণনিবোৰ 4টা ৰুমৰ সিপাৰে থকা শইকীয়ানী খুৰীয়েও শুনে, কিন্তু 2 ফুট আঁতৰত থকা ভগৱানেহে নুশুনে। তেওঁলৈ বুলি কিনা ড্ৰাই ফ্ৰুটছ আৰু চকলেটৰ পেকেটটো মই সযতনে সাঁচি ৰাখিছিলোঁ। মাজে সময়ে কেতিয়াবা পেকেটটো উলিয়াই চাওঁ। ৰুমটো সলনি কৰাৰ সময়ত বন্ধু অনুৰাগে ক'লে, এই পেকেটটো আঁতৰাই পেলোৱাৰ সময় আহিল। পেকেটটো নি মই শুক্লেশ্বৰ মন্দিৰৰ কাষত বহি থকা সেই মহিলাগৰাকীৰ হাতত তুলি দিওঁতে কেনেকুৱা অনুভৱ হৈছিল, সেয়া একমাত্ৰ মইহে অনুভৱ কৰিব পাৰিম। সেইদিনা শুক্লেশ্বৰ মন্দিৰতে সকলোবোৰ এৰি অহাৰ সংকল্প ল'লোঁ। মোবাইলত তেওঁৰ যিমানবোৰ ফটো আছিল, সকলোবোৰ ফটো ডিলিট কৰি পেলালোঁ। তেওঁ আৰু বান্ধৱীগৰাকীৰ নাম্বাৰো মই মোবাইলৰ পৰা আঁতৰাই পেলালোঁ। জীৱনত আগবাঢ়িবলৈ হ'লে কিছুমান কথা পাহৰিব লাগিব। তেনেকুৱাতে হঠাতে মোৰ মোবাইললৈ এটা ফোন আহিল আৰু ৰিচিভ কৰাৰ লগে লগে সিপাৰৰ পৰা তেওঁৰ বান্ধৱী পৰিয়ে ক'লে, তেওঁক যদি লগ পাব বিচাৰিছা, তেনেহ'লে এবাৰ এয়াৰপৰ্টলৈ আহা। তেওঁ আজি অসম এৰি যাব, 4 বজাত ফ্লাইট। মই সময়টো চালোঁ, তেতিয়া আৰু 1.5 ঘণ্টা বাকী। অলপো পলম নকৰি মই অটো এখনত উঠি দিলোঁ। মালিগাঁৱত সেইদিনা জাম নাছিল, তথাপিও মোৰ আন দিনাতকৈ সেইদিনা যাত্ৰাটো দীঘল যেন লাগিল। আজেৰাত প্ৰচণ্ড জাম। ওচৰতে ৰৈ থকা ৰিক্সা চালকজনে ক'লে যে প্ৰায় 2 ঘণ্টামানলৈ হেনো সেই জাম ভঙাৰ কোনো লক্ষণেই নাই। মই নামি দিলোঁ অটোৰ পৰা আৰু এইবাৰ মই দৌৰিবলৈ আৰম্ভ কৰিলোঁ। কোনোবা মিনিষ্টাৰ অহাৰ বাবে পথৰ এটা দিশ বন্ধ হৈ আছিল। অলপ দূৰে দূৰে ট্ৰেফিক পুলিচ ৰৈ আছিল। মই তেনেকৈ দৌৰি যোৱা দেখি তেওঁলোকে চিঞৰিছে, ওচৰৰ মানুহবোৰে চাইছে, কিন্তু সেইবোৰ একো কথালৈ মই গুৰুত্ব দিয়া নাই। মই মাথো দৌৰিছোঁ আৰু দৌৰিছোঁ। এয়াৰপৰ্ট পাই মই মুহূৰ্তমান ৰ'লোঁ আৰু তাৰ পাছত মই তেওঁৰ সন্ধানত নামিলোঁ। ইফালে সিফালে চাই অকণমান আগবাঢ়ি যাওঁতেই হঠাতে কোনোবা ঠাইত মই ৰৈ গ'লোঁ। যুৱতী এগৰাকী বহি আছিল। কাৰোবাৰ ভৰিৰ শব্দ শুনি তেওঁ ঘূৰি চালে। মূৰৰ বগা পাতল চুৰ্ণিখন খহি পৰিল। মই আচৰিত হৈ গ'লোঁ। মূৰত সেই মেঘালী চুলিকোছা নাই। চকুবোৰ কোটৰত সোমাই পৰিছে। গালখনো আগৰ দৰে সেন্দুৰীয়া হৈ থকা নাই। মোৰ ভৰিবোৰ লাহে লাহে কঁপিবলৈ আৰম্ভ কৰিলে। তেওঁ থৰ হৈ মোলৈ চাই আছে। মই লাহে লাহে অকণমান ওচৰ চাপি গ'লোঁ। এইবোৰ কেনেকৈ হ'ল? তেওঁ এটা শব্দও মুখেৰে নামাতিলে, কেৱল মাত্ৰ চাই থাকিল। তেওঁ সম্পৰ্কীয় লোকজনে ওচৰ চাপি ক'লে, তেওঁ হেনো এটা জটিল ৰোগত আক্ৰান্ত। যোৱা 3 মাহ ধৰি তেওঁ নাৰ্ছিং হোমৰ বিচনাতে কটাইছে আৰু এতিয়া উন্নত চিকিৎসাৰ বাবে বাহিৰলৈ যাবলৈ ওলাইছে। মই শব্দহীন হৈ পৰিলোঁ। তেওঁৰ চকু দুটা লাহে লাহে সেমেকি আহিল আৰু এইবাৰ তেওঁ আকুলতাৰে ক'লে, মই আৰু মাত্ৰ 3 মাহৰ আলহী। মই তোমাৰ হাতটো চুই চাব পাৰোঁনে? লাহে লাহে গৈ মই তেওঁৰ কাষত ৰ'লোঁ। তেওঁৰ হাতখন মই নিজৰ হাতৰ মাজত ল'লোঁ। সোধোঁ নোসোধোকৈ মই তেওঁক সুধিলোঁ, কথাবোৰ তুমি কোৱা নাছিলা কিয়? মই কি সুধিম তেওঁ যেন আগতেই গম পাইছিল। লগে লগে উত্তৰ দিলে, তোমাক
কষ্ট দিয়াৰ ইচ্ছা মোৰ নাছিল। সেই সময়ত মই কি কৰিম একো ভাবি পোৱা নাছিলোঁ। শব্দহীন হৈ পৰিছিলোঁ, কেৱল মাত্ৰ চকুৰে দুটোপাল চকুলো নিগৰিছিল। ঠিক তেনেকুৱাতে ফোনটো বাজিল আৰু ফোনটো ৰিচিভ কৰাৰ লগে লগে মায়ে ক'লে, শনিবাৰে আনিম বুলি কৈছিল নহয় হাচনাহানাজোপা, আজি 8 মাহ হ'ল, কেতিয়া আনিবি? অকণমান চিন্তা কৰি মই মাক ক'লোঁ, সেইজোপা আৰু নিব পৰা অৱস্থাত নাই। কি হ'ল? পাতবোৰ সৰিছে। সিদিনা নিওঁতে টাবটো চাগে অকণমান লৰিলে। চিন্তা নকৰিবি, অকণমান যতন ল'লে আকৌ নতুন পাত ওলাব। মই মাক এতিয়া কেনেকৈ কওঁ যে হাচনাহানাজোপা অকল পাতেই সৰা নাই, লাহে লাহে শিপাবোৰো পচিছে। আৰু শিপা পচা গছক যতন ল'ব পাৰি, কিন্তু ফুল ফুলাব নোৱাৰি।